যিটো ইমান আকস্মিকভাৱে জুবিন দা আমাৰ মাজৰ পৰা গুচি গ'ল আৰু আমি সেইদিনাখন তাতে উপস্থিত নাই যদিও এতিয়া যিবিলাক ভিডিঅ' আমি বাতৰি যোগেদি দেখিছোঁ সেই ভিডিঅ'বিলাকত আমি স্পষ্ট দেখিছোঁ কি ধৰণৰ অৱহেলা হৈছে। আকৌ ভিডিঅ'তে দেখিছোঁ যে চিকিৎসক ডাক্তৰ হিতেশ বৰুৱাদেৱে কৈছে যেতিয়া চিজাৰ এটেক কেইবাবাৰো হৈছে জুবিন দাৰ কেইবাবাৰো প্ৰত্যেকবাৰে নেম কেৰেতে হস্পিটেলাইজ হৈছিলে, গতিকে সেই চিকিৎসক জনে যেতিয়া বাৰম্বাৰ কৈছে যে তেখেতক পানী আৰু জুইৰ পৰা আঁতৰত ৰাখিব লাগে, তেনেস্থলত সিদ্ধাৰ্থ শৰ্মালৈ মোৰ এটাই প্ৰশ্ন যে তেখেতকতো জুবিন দাই দ্বিতীয় পত্নী বুলি ক'ৰবাত মানে কেতিয়াবা ধেমালিৰ আকাৰত কৈছে যে ই মোৰ ছেকেণ্ড ৱাইফ, এনেকুৱা ধৰণৰ ধেমালিও কৰিছে। গতিকে তেওঁতো জানিব লাগিছিল নহয় যে জুবিন দাক পানীলৈ নিব নালাগে। তাৰপিছত শেখৰ আছিলে, তেখেতকতো স্পষ্ট দেখিছোঁ জুবিন দা তালৈ যাব নেকি, সিফালে পাৰলৈ যাব নেকি নিজে কৈছে। গতিকে সেইবিলাকতো আমি ভিডিঅ'ত দেখিছোঁ নহয়, এতিয়া আমাক কি বুলি নহয় বুলি কেনেকৈ ক'ব। আৰু আটাইতকৈ মানে এতিয়া যে ৰাইজ ক্ষুব্ধ হৈছে, খঙত জ্বলি উঠিছে, এই যেতিয়া কোনোবা এজনে পাছফালৰ পৰা কৈছে ঐ আগুৱাই যাচোন আগবাঢ়ি যা, তেনেকুৱাত সিদ্ধাৰ্থই এনেকুৱা টাইপ এটা দিছে যাব নালাগে বুলি, তাৰমানে কি অৰ্থটো কি? তাৰমানে আমি সেই অৰ্থখিনিৰ উত্তৰ বিচাৰিছোঁ। আচলতে এইটো চূড়ান্ত এক পৰ্যায়ৰ চৰম পৰ্যায়ৰ অৱহেলা হৈছে আমাৰ অসমৰ সম্পদজনক লৈ পেলাই, আমাৰ অসমৰ হিয়াৰ আমঠুজনক লৈ পেলাই এইটো চৰম অৱহেলা হৈছে। যাব আমি সকলোৱে লাগিব, কিন্তু 52 বছৰ বয়সত জুবিন গাৰ্গ আমাৰ মাজৰ পৰা গুচি যাব সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সেই দুখ আমাৰ সদায় থাকিব আমাৰ বুকুত, কিন্তু এই যে এনেধৰণৰ অৱহেলা কিয় কৰা হ'ল।